5 লাখ টকা খৰচ হলেও হৈ থাকিব গাঁওৰক্ষী বাহিনীৰ সম্পাদক গাঁৱত এনেদৰে দম্ভালি মাৰি ফুৰে এওঁ জুৱা খেলকে ধৰি বিভিন্ন অনৈতিক কামতো জড়িত থকাৰ আছে অভিযোগ কোন এইগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদক কাৰ বলত বলিয়ান এইগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদক অভিযোগ মতে সিও ভিডিঅ'ৰ অতি ঘনিষ্ঠ সম্পাদকজন জুৱা খেলি থকা এইজন ব্যক্তিৰ নাম কৰিম আলী বঙাইগাঁও জিলাৰ 2 নং দেউতাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হৈছে কৰিম আলী এইজনৰ বিৰুদ্ধে জুৱা খেলকে ধৰি বিভিন্ন অনৈতিক কামত জড়িত থকাৰ উঠিছে গুৰুতৰ অভিযোগ ফলত 3 মাহ পূৰ্বে দেউতাৰী গাঁৱৰ কিছু সচেতন ব্যক্তিৰ লগতে গাঁওখনৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি নায়ক আৰু একাংশ সদস্যসকলে গাঁওৰক্ষী বাহিনীৰ সম্পাদক কৰিম আলীৰ সম্পাদক পদ খাৰিজ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব আৰোপ নকৰে যোৱা 27 আগষ্ট তাৰিখে সিও ভিডিঅ' কুৰাংচু চৰকাৰৰ নেতৃত্বত গাঁওখনত এখন সভা অনুষ্ঠিত কৰি কৰিম আলীকে পুনৰ সম্পাদক হিচাপে বাহাল ৰখাৰ কথা উল্লেখ কৰে পাছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত পুৰণি সমিতিখন ভংগ কৰে যদিও নতুন কমিটি গঠন কৰা নহয় বৃহস্পতিবাৰে পুনৰ নতুন কমিটি গঠন কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় কিন্তু ৰহস্যজনকভাৱে সিও ভিডিঅ' কুৰাংচু চৰকাৰে কমিটিখন গঠন নকৰি গুচি যায় এতিয়া প্ৰশ্ন হয় সিও ভিডিঅ' কুৰাংচু চৰকাৰে কিয় জুৱা খেলৰ লগত জড়িত থকা ব্যক্তি গাঁওৰক্ষী বাহিনীৰ সম্পাদক হৈ থকাটো বিচাৰে তেওঁ কি স্বাৰ্থত জড়িত হৈ আছে সম্প্ৰতি এয়া এক ডাঙৰ প্ৰশ্ন 3 মাহ পূৰ্বে আমি দেউতাৰী গাঁৱৰ ৰাইজ তথা দেউতাৰী গাঁৱৰ বিডিবিৰ কমিটিৰ সভাপতি নায়ক সদস্য প্ৰায় 15 জনৰ সহি লৈ যে আমি মানিকপুৰ আৰক্ষী থানাত এটি গোচৰ দিওঁ যে আমাৰ বিডিবিৰ কমিটিৰ যেটো সম্পাদক কৰিম আলী বিভিন্ন ধৰণৰ অসামাজিক কামৰ লগত জড়িত বিশেষকৈ জুৱা খেল আৰু অন্যান্য সেইবোৰ আমাৰ লাইভ ফুটেজ আছে ভিডিঅ' আছে সেইবোৰ অভিযোগ দিয়াৰ ফলত 3 মাহ পিছতো কোনো ধৰণৰ আমাক কি কৰিছিল কোনো সুফল পোৱা নাছিলোঁ তাৰপিছত যোৱা 27 আগষ্ট তাৰিখে আমাৰ এটা মিটিং দিছিল সিওভিডিয়ে উক্ত মিটিঙত আহি কৈছিল যে হাপাচাৰা গাঁৱতে ডকাইত বনাইছে গতিকে ই সামান্য জুৱা খেলৰ লগতহে জড়িত গতিকে ইয়াক আমি পুনৰাই ৰাখিব লাগে তাৰপিছত ৰাইজে এটা হুলস্থুলীয়া পৰিৱেশ কৰি কমিটিখন মিটিংখন ভংগ হৈছিল পুৰণা কমিটিখন ভংগ হৈছিল তো আজিও তাৰপিছত যেতিয়া আমি থানাত গৈছিলোঁ থানাত আৰক্ষীৰ লগত লগ কৰাৰ পিছত আৰক্ষী কৈছিল এইটো মোৰ মেটাৰ নহয় এটা কেনেকুৱা কথা কৈছিল তাত আমি কোনো ধৰণৰ ভাল ফলাফল নোপোৱাৰ পিছত আমি এছপি অফিচত গৈছিলোঁ এছপি অফিচত কথাখিনি জনাৰ পিছত এছপি আমাক কৈছিল যে এনেকুৱা জুৱা খেলা মানুহ আমাৰ বিডিবি থাকিব নোৱাৰে গাঁও আৰক্ষীৰ বাহিনীত থাকিব নোৱাৰে এইটো আমাৰ গাইডলাইনত নাই তো পৰৱৰ্তী সময়ত আজি তাৰিখ দিছিল বৃহস্পতিবাৰ 5 ছেপ্টেম্বৰ তাৰিখে তো আজি আমি কোনো ধৰণৰ ফল পোৱা নাই তো ইয়াৰ উচিত আজি কিহৰ তাৰিখ দিছে আজি নতুনকৈ কমিটি গঠন কৰিব আজি কোনো ধৰণৰ কমিটি গঠন হোৱা নাই আজিও কৈ আছে যে পৰৱৰ্তী তাৰিখ দিব বুলি আজি সিও ভিডিঅ' মহাশয় ইয়াৰ পৰা গুচি গ'ল করুণাংশু সরকার এনে ধৰণৰ মন্তব্য কৰি ইয়াৰ পৰা গুচি গ'ল তাৰমানে এই বিষয়টো লৈ আজি 3 মাহ ধৰি মানে ডকুমেণ্টাৰী যুদ্ধ চলি আছে কাগজে পাতি যুদ্ধ চলি আছে 3 মাহ হৈ গ'ল ল'ৰাবিলাক মানে কি এই ভিলেজ ডিফেন্স পাৰ্টিৰ সভাপতি সমন্বিত সদস্যসকল নায়কসহ তেওঁলোকে সেই সম্পাদকজনক ৰাখিব নোখোজে মানে তেওঁলোকে কমিটিটো চেঞ্জ কৰিব খোজে এইটো লৈ আমাক ৰাইজক মাতিছে আমি তেওঁলোকক সহযোগিতা কৰিছোঁ তো প্ৰথমে এছপি লৈ অচি ছাৰলৈকে যোৱা হ'ল তো অচি ছাৰে এটা মিটিং দিবলৈ ক'লে সিও ভিডিঅ'ক সিদিনাৰ মিটিঙত অলপ ৰাইজৰ হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হোৱাৰ কাৰণে সুফল পোৱা নগ'ল তাৰপিছত সিও ভিডিঅ' মহোদয়ে বহুত দেৰি কৰিলে মিটিংটো কিয় নহয় মানে কিয় দিয়া নাযায় সেইটো আমি ভিতৰৰ মেকানিজমবিলাক গম পোৱা নাই বুজি পোৱা নাই তো বহুত দেৰি কৰিলে আজি 5 তাৰিখ মহামান্য এছপি ছাৰৰ নিৰ্দেশ মৰ্মে কিন্তু আজি আহিছে নিৰ্দেশটো আমিতো নাজানিম সিও ভিডিঅ' ছাৰক নিৰ্দেশ দিছে মহামান্য এছপি ছাৰৰ নিৰ্দেশ মৰ্মে আজি সভা পাতিও সভাটো আমি কিছুমান কথা আমি বুজি পাওঁতো মানে সভাটো ইচ্ছাকৃতভাৱে মানে নষ্ট কৰা হ'ল এইটো সিও ভিডিঅ' ছাৰে কৰিলে বুলি মই ভাবোঁ আজি যেহেতু আমাৰ ভিডিবিৰ সম্পাদকজন জুৱা খেলৰ লগত জড়িত কথাটো হয় এনেকুৱা কোনো কৰ্ম নাই যেটো কৰ্ম বেয়া কৰ্ম হলো তাৰ পক্ষত 2 জন মানুহ থাকে কিন্তু আমি চাব লাগিব কোনটো ভিলেজ ডিফেন্স অৰ্গানাইজেশ্যন 1966 টো এক্ট আছে সেই এক্টত কি লিখা আছে
সেই এক্টৰ 7 নম্বৰ কলমত লিখা আছে যে যিসকল মানুহে বিডিবিৰ সদস্য সমন্বিত যিবিলাক প্ৰধান ব্যক্তি থাকে সেই প্ৰধান ব্যক্তিবিলাকৰ মাজৰ পৰা যদি কোনোবাই ৰুল ভায়োলেট কৰে তেওঁলোকক 6 মাহলৈকে সাসপেনশন কৰা যাব পাৰে বাট একেবাৰে কমিটিৰ পৰা ৰিমুভ কৰিব যাব পাৰে। সেই আমি এই আইনটোহে চাম, 2 মানুহে তেওঁলোকক মানে জোৱাৰৰ পক্ষতো থাকিব মদৰৰ পক্ষতো থাকিব সেইটো লৈতো কথা নহয়। যে বিশাল এটা ৰাইজে কমিটিটো ভংগ হোৱাটো বিচাৰে আৰু সেই পুৰণা সম্পাদকজনক আঁতৰাব বিচাৰে। আমি মানে থানা কৰ্তৃপক্ষৰ পৰা ৰাইজৰ ফালে সমৰ্থন জনোৱা আমি দেখা নাপালোঁ। তেওঁলোকে কিয় বা মিটিংটো কেনেবাকৈ সময়ৰ অজুহাত দি ভংগ কৰি থৈ গুচি গ'ল। গতিকে আমি মিডিয়া আপোনালোকক সাংবাদিক বন্ধুসকলক মই এটা অনুৰোধ জনাব খোজোঁ যে আমি এই এটা গাঁৱৰ বিষয় লৈ আমিতো সদায় বহিব নোৱাৰিম। তেওঁলোকৰ COBD তেওঁলোকৰ কাম কমিটি গঠন কৰা আৰু ভংগ কৰা, কিন্তু আমাৰতো সেই কাম নহয়। এটা কথা ক'ব খোজো ৰাইজৰ মাজত যে আমাৰ যিটো গাঁৱৰ VDB সেক্ৰেটাৰী আছিল ই অনীতিক অকৰ্ম কাৰ্যকলাপৰ লগত সি জড়িত থাকে, জুৱা খেলৰ লগত জড়িত থাকে আৰু বহুত ধৰণৰ কাৰ্যকলাপৰ লগত সি জড়িত থাকে। গতিকে ৰাইজে এতিয়া তাক নিবিচাৰা হৈছে। তে আমি এইটোৰ কাৰণে COBD সাহেবক বাৰ কৈ আছোঁ যে আমাক নতুনকৈ এটা কমিটি গঠন কৰি দিয়ক। COBD সাহেবে এইটো আমাক গুৰুত্ব সহকাৰে গঠন কৰি নিদিয়ে। গতিকে আমি SP ছাৰৰ ওচৰত গৈছিলোঁ, SP ছাৰক আমি জনাইছোঁ কথাটো। SP ছাৰে এতিয়া আমাক যিটো আমাৰ দক্ষতা এই দক্ষতাটো SP ছাৰে আমাক সম্পাদন কৰি দিব লাগে, এইটোৱে মোৰ কথা।